ক'বলৈ পাহৰি থাকিলোঁ নমস্কাৰ বন্ধুসকল আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল আনবক্সিং আছামলৈ তো আজি আমি আছোঁ বৰ্তমান এতিয়া চাপানাত আছোঁ আৰু এনেকৈ এই চেনেলটো আচলতে এনেকৈ যোনবিলাক ধৰক এতিয়া গাঁৱৰ যোনবিলাক জেগা আছে বা এনেকুৱা যোনবিলাক জেগা আছে যোনবিলাক ভাল ভাল জেগা আছে সেই সকলোবিলাক জেগা মই এই চেনেলত আনবক্সিং কৰিম সেইকাৰণে নামটো দিছোঁ আনবক্সিং আছাম তো আপোনালোকে নামটো পোনপ্ৰথমে কেনেকুৱা পাইছে সেইটো জনাই ল'ব আৰু লগতে যদি আপোনালোকৰ ওচৰৰ পৰা যেনেকুৱা জেগা আছে এনেকুৱা ধৰক ভাল ভাল জেগা আছে ভাল ভাল প্লেচ আছে কিবা চাবলগীয়া বস্তু আছে আপুনি মোক কণ্টেক্ট কৰিব আপোনালোকৰ যোনটো মোৰ হোৱাটছআপ নম্বৰটো হয়তো আছে বা ইনষ্টাগ্ৰাম আইডি আছে আপোনালোকৰ ফেচবুক আছে যোনটো যোগেদি পাৰে কণ্টেক্ট কৰিব আপোনালোকে জনাব আপোনালোকৰ ওচৰত থকা ভাল জেগাটো তো আমি তালৈকে যাম তো এতিয়া হ'লে আমি পোনপ্ৰথমে ভিডিঅ'টো চাপানাত আপোনালোকে আৱাজ শুনি আছে হয়তো চাগে পানী তো পোনপ্ৰথমে আমি এই ভিডিঅ'টোত য'ৰ পৰা আহিছোঁ আমি ঘৰৰ পৰা অহাৰ পৰা আৰম্ভ কৰোঁ ট্ৰাইপডটো লৈ লওঁ তাত লাগিব পাৰে কাৰণ মোবাইলটো ধৰিব তাত পানীৰ কাৰণে প্ৰব্লেম হ'ব পাৰে লগতে লৈ লওঁ মানি বেগটো কাৰণ মানি বেগটো যদি নিনো ৰাস্তাত তেল চেল শেষ হ'লে বহুত বেছি প্ৰব্লেম হৈ যাব তো মানি বেগটো লৈ লওঁ আৰু মেইন বস্তুটো ক'ত গ'ল মাস্কখন লৈ লওঁ কাৰণ মাস্কখন এতিয়া ল'বই লাগে তো ব'লক এতিয়া আমি বাইক লৈ পেলাই আৰম্ভ কৰিম ভিডিঅ'টো তো চাওক এইখিনিতে আপোনালোকক কৈ লওঁ যে মোৰ কেমেৰা কোৱালিটিটো আপোনালোকে এখন ভিডিঅ' কোৱালিটিটো অলপ বেয়া পাব পাৰে কাৰণ এইটো যোনটো একশ্যন কেমেৰাটো মই লৈছোঁ সেইটো নইজৰ লৈছোঁ 4,500 টকা লৈছে এইটো তো GoPro নহয় আৰু সেইকাৰণে আপুনি GoPro নিচিনা কোৱালিটিও নাপাব তো এতিয়া বৰ্তমান অলপ মেনেজ কৰি লওক লাহে লাহে মই যেতিয়া ভালকৈ গ্ৰ' হ'ব চেনেল গ্ৰ' হ'ব ভাল ভাল জেগা লৈ যাম ভাল ভাল সকলো বস্তু ল'ম ড্ৰোন এখনো ল'বলৈ আছে তাৰপিছতে আপোনাৰ ভাল একশ্যন কেমেৰা এটা ল'ব আছে অকল মোৰ মোবাইল দি কেমেৰাবিলাক শ্বুট কৰিব ভাল DSLR কেমেৰা এটা ল'ব আছে বহুতো বস্তু ল'বলৈ আছে বাৰু পোনপ্ৰথমে সৰুৰ পৰাই আৰম্ভ কৰি লওঁ তো এই যোনখিনি ৰাস্তা দেখিছে এইখিনি আমাৰ গাঁৱৰ পৰা ওলোৱা ৰাস্তা ইয়াৰ পৰা চাপানলা আপোনাৰ প্ৰায় 10 কিলোমিটাৰমান হয় তো 10 কিলোমিটাৰ যদি মই ভিডিঅ' কৰিবলৈ যাওঁ বহুত বেছি দীঘল হৈ পৰিব তো মই ভিডিঅ'বিলাক মাজে মাজে আপোনাক কাট কৰি দেখুৱাই দিম আৰু মই ৰাস্তা এজন ভাইটিক লৈ ল'ম ভাইটি মানে মোৰ নিজৰ নহয় মোৰ লগত যাম বুলি কৈছে ভাইটি এজন আছে তো তাক লৈ ল'ম যাতে সিও মাজে মাজে বাইকখন চলাব পাৰে মই মাজে মাজে আপোনাক ভাল ভাল ভিডিঅ' মানে ফুটেজবিলাক দেখাব পাৰোঁ আৰু তাক অলপ ভিডিঅ'ত দীঘল হ'ব পাৰে কাৰণ ধৰক মোৰ বহুত বেছি দেখাবলগীয়া বস্তু আছে চাপানাততো সেইকাৰণে আমাৰ ভিডিঅ' দীঘল হ'ব পাৰে যদি আপোনালোকে ভাবে স্কিপ কৰি চাম আপোনালোকে স্কিপ কৰি চাব পাৰে তো ব'লক এতিয়া মোৰ লগত গৈ থাকক তো মানে মোৰ লগৰ এটা যাব তাক মই ফোনটো কৰি লওঁ কোনখিনিত আছে পোনপ্ৰথমে আৰু সি মোৰ লোকেশ্যনটো দি দিছে হোৱাটছএপত তো মই লোকেশ্যনটো চাই লওঁ এতিয়া পোনপ্ৰথমে তো এইটো মোৰ লোকেশ্যনটো চেণ্ড কৰি দিছে আৰু মোৰ জেগাৰ পৰা মই এতিয়া য'ত আছোঁ তাৰ পৰা কিমান দূৰ হয় বা এতিয়া চাই লওঁ মোৰ লাইভ লোকেশ্যন এইটো আৰু মই যাম যোনটো লোকেশ্যন দি দিছে তালৈকে ষ্টাৰ্টত ক্লিক কৰি দিছোঁ তো ইয়াৰ পৰা মোৰ টোটেল দূৰটো হৈছে 5.7 কিলোমিটাৰ 16 মিনিট লাগিব তো তাৰপিছত মই ফাৰ্ষ্ট যাম তাৰ পৰা যাম চাপানলা তাক লৈ লওঁ তাক পিক আপ কৰি পেলাই চাপানলা যাম তো এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো মই কিন্তু কেমেৰাটো বন্ধ হৈ গৈছোঁ কাৰণ এতিয়া 5 কিলোমিটাৰ আছে আৰু 5 কিলোমিটাৰ চাপানলা আছে আৰু 5-6 কিলোমিটাৰ তো মই তাৰ ওচৰত গৈ পেলাই তেতিয়াৰ পৰা মই কেমেৰাৰ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিম তো চাই থাকক চাওক না কি মজা ৰাস্তা এইফালে পাহাৰ তো ইফালে পাহাৰ চবফালে পাহাৰে পাহাৰ
গৈ আছোঁ অকলে গৈ আছোঁ লগৰটো পোৱা নাই আচলতে এতিয়ালৈকে মই এতিয়া বালিজুৰি পোৱা নাই কিন্তু এই ৰাস্তাটো মানে কি দুটা ৰাস্তা দি যাব পাৰে আপোনালোকে এইটো দি মই আহিছোঁ কিন্তু ৰাস্তা বহুত বেয়া আপুনি যদি এই বৰ্ণিবিটামৰ ফিল্ডৰ ৰাস্তাটো যদি আহে তো ৰাস্তা মানে অলপ বেয়া আছে কিন্তু আপুনি 2-3টা ৰাস্তা আছে বামুণী দি আহিব পাৰে যোনটো ব্ৰহ্মপুৰ ৰাস্তা আছে ব্ৰহ্মপুৰ দি আহিব পাৰে চাপানলা যোনটো ৰকলেণ্ড আছে ৰকলেণ্ডৰ ফালেদি আহিব পাৰে তো এইফালে ভাল ৰাস্তা আছে তো মানে আপোনাৰ ৰাস্তাটো ইমান ধুনীয়া লাগিছে বেয়া হ'ব পাৰে বাট যোনটো চিনেৰি ইমান ধুনীয়া সেইকাৰণে মই জাষ্ট চিনেৰিটো আপোনাক দেখাই আছোঁ বেছি তোমাৰ 4 কিলোমিটাৰমান হ'ব নেকি গীৰ্জাঘৰ দেখাই দিব পাৰিলে নেকি এতিয়া গীৰ্জাঘৰ পাৰ হৈ গ'লোঁ ইয়াৰ পৰা 4 কিলোমিটাৰমান হ'ব নেকি আৰু এতিয়া যোনটো চাহপাত বাগান সেইবিলাক আৰম্ভ হ'ব জেগা চাওক না আপোনালোকে কি মানে চব ফালে সেউজীয়া আৰু সেইকাৰণে মই আচলতে চাপানলা আহি ভাল পাওঁ বহুত বেছি ভাল লাগে ইয়াত আহি চাওক চবফালে আপোনাৰ মানে চবফালে আপুনি যোনটো যিমান দূৰলৈকে আপোনাৰ চকু যাওক চবফালে সেউজীয়া পাব আৰু মানে বহুত ফ্ৰেছ হাৱা পায় ইয়াত আহিলে মানে এটা মানে এনেকুৱা লাগে যে আপুনি প্ৰকৃতিৰ ভিতৰত সোমাই গৈ আছে নেকি তো সেইকাৰণে মানে বহুত বেছি ভাল লাগে আপুনি চাপানলা বেলেগ বহুত বেছি ৱাটাৰফলবিলাক আছে কিন্তু ইয়াত যোনটো আহি পেলাই ভাল লাগে ন বাকী আছে আৰু ৰাস্তা চাওক আপুনি তেনেকুৱা মানে ভাল আৰু মই আজি যোনটো ডেটত আহিলোঁ আচলতে ক'বলৈ গ'লে বহুত বেছি থেংকছ ভগৱানক কাৰণ ইমান ধুনীয়া এটা বতৰ পাইছোঁ আহোঁতে আৰু বতৰটোৰ লগতে ইমান ধুনীয়া ধুনীয়া মানে ৰাস্তাটো খালী তাৰপিছতে এইফালে সোঁহাতে চাওক বাওঁহাতে চাওক আগলৈ চাওক পিছলৈ চাওক সকলোফালে চাহপাত বাগান আৰু এনেকুৱা ধুনীয়া বতৰ নাই ৰ'দ বেছি নাই ৰ'দটো কম নাই বৰষুণ আছে তেনেকুৱা টাইপৰ এনেকৈ বহুত বেছি ধুনীয়া বতৰ এটা পাইছোঁ আৰু আপোনালোকে যাওঁতেই চাই যাওক কাৰণ মই আহোঁতে আকৌ একেখিনিয়ে হ'বতো মই যাওঁতে আপোনালোকক ভালকৈ দেখুৱাই গৈ আছোঁ আহোঁতে ৰিটাৰ্ণ হওঁতে আকৌ এইখিনি ৰাস্তাকে দেখুৱাই নাথাকোঁ আৰু ডাইৰেক্ট ভিডিঅ'টো এণ্ডিং কৰিম মানে এনেকুৱা ভাল লাগিছে আহি পেলাই মই আচলতে সদায় আহিম আজি ভ্লগ বনাম কাইলৈ ভ্লগ বনাম ভাবি আছিলোঁ কিন্তু আজি ফাইনেলি আহিলোঁ আৰু আহি পেলাই নিজেই মানে ৰিগ্ৰেট ফিল কৰিছোঁ যে ইমান দিনে মই কিয় অহা নাছিলোঁ তো চাই থাকক আমি আহি খুব এই তিনিআলিটো পাইছোঁ এই তিনিআলিটো যদি আপুনি এইফালেদি যায় গৈ পেলাই আপুনি চামগুৰি উঠিব পাৰিব ৰকলেণ্ডৰ কাষেৰে এটা ৰাস্তা আহে সেই ৰাস্তাটোদি আপুনি আহিলে এই ৰাস্তাটোত লগ হৈ পেলাই এই ডাইৰেক্ট এই মানে এইখন তিনিআলিটো পায়হি আৰু এই তিনিআলিখনৰ পৰা এই পাহাৰবিলাক আৰম্ভ হৈ যায় মানে এই তিনিআলিটো যেতিয়া আপুনি পাবহি মানে গম পোৱা যায় যে আমি চাপানলা পাই গ'লোহি আৰু মানে একদম ধুনীয়াকৈ পাহাৰবিলাক আৰম্ভ হৈ চেগুন গছবিলাক কিমান বেছি ভাল লাগে আৰু ইয়াৰ পৰা নাই কমেও আপুনি খুব বেছি 4-5 মিনিট যদি আপুনি যায় বা খুব বেছি ধৰক এইকণৰ পৰা 1.5 কিলোমিটাৰমানৰ ৰাস্তা মেইন চাপানলা যোনটো পিকনিকৰ যোনটো স্পট আছে সেইটোলৈ 4-5 কিলোমিটাৰ ক্ষমা কৰিব 1.5 কিলোমিটাৰমান ৰাস্তা হয় আৰু এতিয়া মই আপোনাক এইখিনি দেখুৱাই দিম কাৰণ এইখিনিয়ে মেইন চবতকৈ বেছি ভাল লাগে মানে এই যোনটো পাহাৰ সেই পাহাৰবিলাক ইফালে এখন পাহাৰ সিফালে এখন পাহাৰ ৰাইট চাইডে গ্ৰীণ ফিল্ড আছে লেফ্ট চাইডে গ্ৰীণ ফিল্ড আছে মানে এই জেগাখন চবতকৈ বেছি ভাল লাগে মোৰ আৰু এইখিনি পাই গ'লে আপোনাৰ ৰিয়েলাইজ হয় যে আমি আচলতে হেৰিটো মানে যোনটো ৱাটাৰফল সেইটো ওচৰ পাইছোঁ আৰু চাপানলা পাহাৰ পাইছোঁ আৰু মই যে হাত দি আপোনাক দেখুৱাই আছোঁ সেইটো কি দেখাইছোঁ মানে যেতিয়া আপুনি ধৰক এই 31 বা জানুৱাৰী মাহত আহিব বা যেতিয়া আপোনাৰ সৰস্বতী পূজাৰ সময়ত আহিব আপুনি 3 দিন সৰস্বতী পূজাৰ 3 দিন পিছত কি হয় ইয়াত মেলা এখন হয় তো তেতিয়া যেতিয়া আপুনি আহিব ইয়াত এই যোনটো জেগা মই হাতেদি দেখাই দিছোঁ তাত মানে আপুনি গাড়ী দেখিব তাত মানে গাড়ী পাৰ্কিংটো এইখিনিতে বনাই দিয়ে আৰু ইয়াৰ পৰা প্ৰায় 500 মিটাৰমান আপুনি খোজকাঢ়ি যাবলগীয়া হয় কাৰণ তালৈ যদি গাড়ী নিয়ে পিছত ৰিটাৰ্ণ হোৱা সময়ত মানে গাড়ী মানে বহুত বেছি ভিৰ লাগে মানুহ এনেকুৱা হয় আপুনি গোটেই ৰাস্তাত মানে মেলা টাইপ হ'ব আৰু ইমান বেছি মানুহ হয় আপুনি যদি দেৰিকৈ 10টা বাজি যদি পিছত আহি যায় আপুনি খাবলৈ মানে আপুনি যে ধৰক ভাত চাত বনাই খাব ইয়াত পিকনিক খাব আপুনি জেগা নাপাব তো বহুত বেছি সোনকালে আহিব আৰু এই ৰাস্তাটো একদম মোৰ ঠিক একদম কোনটো ৰাস্তা নালাগে মই বুঢ়ীগংগা গৈছিলোঁ ইয়াৰ আগৰ বছৰ মানে 2018ত গৈছিলোঁ আচলতে 2 বছৰ হৈ গ'ল তো বুঢ়ীগংগাৰ এই ৰাস্তাখনৰ সৈতে মোৰ ছেইম লাগে এখন জেগা মই বুঢ়ীগংগা যাম চব জেগালৈকে যাম এই চেনেলত আপোনালোকে খালি মোৰ চেনেলৰ যোগেদি আপোনাক সকলোখিনি ঘূৰাই ফুৰাম এই চেনেলটোৰ যোগেদি আৰু মজা বস্তু দেখিছোঁ চাওক মানে চাংঘৰ মানে নকৈছোঁ এইবিলাক বস্তুৰ কাৰণে মোৰ বহুত বেছি ভাল লাগে চাপানলা আহি পেলাই আৰু ইয়াৰ পৰা খুব বেছি অকণমান গ'লে আমি পাই যাম যোনটো চাপানলা মেইন পিকনিক স্পটটো আমি হয়তো চাগে এতিয়া ওপৰলৈ যাব নোৱাৰিম কাৰণ মেইন যোনটো ৱাটাৰফলটো আছে সেইটো মই যেতিয়া মেলাখন হ'ব বা যেতিয়া মানুহৰ আকৌ সমাগম হ'ব আগৰ নিচিনা তেতিয়া মই আপোনালোক আহি দেখুৱাই দিম এইফালে ৰাইট চাইডে চাওক পুৰা চাহপাত বাগান মানে আকৌ আহি পেলাই দেখুৱাই দিম লাগিল কাৰণ এতিয়া বৰ্তমান কোনো মানুহ নাইকিয়াত মই ৰাস্তাটো পূৰা খালী হৈ আছে আহোঁতে অলপ ভয় টাইপ লাগি আছে কিন্তু মানে যেতিয়া মানুহ আহে তেতিয়া কোনো ধৰণৰ ভয় কৰিবলগীয়া নহয় আৰু এতিয়া যদি ওপৰলৈ হাতীও থাকিব আনকি পানীও বাঢ়ি আছে তো এতিয়া ওপৰলৈ যাব পৰা নাযাব মানে পানী বহুত বেছি কাৰণ বাৰিষা ছিজন হৈ আছে যিহেতু বৰষুণ দিছে বাৰিষা ছিজন নহ'লেও বৰষুণ দিছে তো সেইকাৰণে পানী বাঢ়ি কাৰণে ওপৰৰ পৰা যাব পৰা নাযাব মানে মোৰ মুখেদি শব্দ ওলোৱা নাই ৰাস্তাটো দেখি যোনটো মানে চিনেৰীটো দেখি পেলাই মোক এনেকুৱা মানে কি ক'ম আৰু মানে স্পীচলেছ
তো ইয়াৰ পৰা ইয়াত এজন দুজন মানুহ আহি আছে সিফালৰ পৰা আমি ওপৰত উঠিম ডাইৰেক্ট ওপৰত উঠিম এইখিনি পৰা আপুনি ৰাস্তাটো আগলৈ চাওক ডাইৰেক্ট মানে ওপৰত উঠিব পৰা যায় মানে চিডি মানে ক'ব গ'লে আপোনাৰ 45 ডিগ্ৰী এটা এংগুল টাইপ হয় ডাইৰেক্ট ওপৰত উঠিব লাগে আৰু আপুনি যদি এইখিনি জেগাত যদি আপুনি 2 নম্বৰ গিয়াৰ নলগায় তেন্তে আপোনাৰ উঠিব পৰা নাযায় ৰাস্তাটো পুৰা ওখ ডাইৰেক্ট ওখ মই তললৈ গৈ দেখাই দি আছোঁ তললৈ চাব আপুনি কিমানখিনি উঠি আহিছোঁ আমি মই কেমেৰাটো ঘূৰাই দেখাই দি আছোঁ তো এইখিনি মানে বহুত ওখ এইখিনি আপোনালোকে এই একদম চেম যদি নীলা পানী গ'লে এনেকুৱা ওখ জেগাত আপুনি উঠিবলগীয়া ডাইৰেক্ট একদম চিধা চিধি খাৰা জেগাত উঠিবলগীয়া চাওক কিমান উঠি আহিছোঁ আমি ওপৰত যোৱা সময়ত ডাইৰেক্ট মই দেখে মানে ক্লাছ ষ্টাৰ্ট বন্ধ কৰি অট'মেটিক গুচি যাব গাড়ীখন এতিয়া ওপৰত উঠি গৈয়ে আছোঁ কিন্তু খাৰা ঢলাং এটা থাকে উঠিবলগীয়া হৈ যায় এইখিনি চাওক তো আৰু এইখিনি পায় এইখিনি পৰা বহুত বেছি সুন্দৰ ভিউ আহে তলৰখিনি কাৰণ এইখিনি বহুত বেছি ওখ হয় তো তলৰ জেগাখিনি সকলোখিনি বহুত দূৰলৈকে দেখিব পৰা যায় সকলোফালে আপুনি চাহপাত বাগান দেখা পাব এইখিনি বহুত বেছি ভাল লাগে এইখিনি প্লেচৰ পৰা সেই ভিউটো আৰু এতিয়া আমি পাই গ'লোঁ এয়া খুব বেছি মানে আপোনাৰ 100 মিটাৰমান আছে আৰু এয়া চাওক চাহপাতৰ গাড়ী লাগি আছে চাহপাত মানে এইবিলাক চাহপাতৰ পৰা তুলি পেলাই পাতবিলাক নি আছে গাড়ীয়ে চাহপাত পূৰা আৰু এই যোনটো 1 নম্বৰ চাহপাতটো আচলতে আমি খাবই নাপাওঁ আমি 2 নম্বৰ বা 3 নম্বৰটো খাই 1 নম্বৰ যদি চাহপাতটো খাই আপোনাৰ গোটেই মাইণ্ড ফ্ৰেছ হৈ যায় এইটো হৈছে চাপানালা মেইন পিকনিক স্পট আৰু এইখন হৈছে আমি আহি পাই গ'লোঁ মেইন চাপানালা গেটখন তো ৱেলকাম টু চাপানালা মানে চম্পাৱতী ৱাটাৰফল তো এতিয়া আমি বাইকখন এইখিনিতে ৰাখি পেলাই এইফালে আমি বাইকখন ৰাখি দিম আৰু ইয়াত চব এতিয়া খালী হৈ আছে চাওক কোনো মানুহ নাই কিন্তু এনেই যদি আপুনি পিকনিকৰ দিনত আহে তেন্তে ফুল হৈ থাকিব মানুহ আপুনি জেগা নাপাব আপোনাৰ গাড়ী ৰখাবৰ কাৰণে বা আপুনি পিকনিক খাবৰ কাৰণে আপোনাৰ নিজৰ জেগা বিচাৰি নাপাব ইয়াত তো বাইকখন এইখিনিতে ৰাখি লওঁ ৰাখি পেলাই এতিয়া আমি তললৈ অলপ নামি যাম ৰাস্তা কাষতে ৰাখোঁ তো আমি আহি পাই গ'লোঁ এতিয়া চাপানালা এনেকুৱা বহুতো জেগা আছে যোনবিলাক এতিয়ালৈকে ধৰক মানে দেখা নাইকিয়া বহুতে আৰু হয়তো এতিয়া বহুতো কিছুমান জেগা আছে অসমতে আনকি আমাৰ নগাঁৱতে যদি আমি চাবলৈ যাওঁ এনেকুৱা চাপানালাখন মই ফাৰ্ষ্ট এইটো আহিছোঁ ফাৰ্ষ্ট ভিডিঅ' কাৰণ আমাৰ ঘৰৰ ওচৰতে হয় এইটোৰ পৰা মই আৰম্ভ কৰিছোঁ চেনেলটো তো এনেকুৱা বহুতো জেগা আছে যোনবিলাক এতিয়াও আমি যোনবিলাক ডিস্কভাৰ কৰা নাই বা যোনবিলাক মানে ভাল জেগা আছে কিন্তু মানুহে সেইবিলাকলৈ নাযায় যোনবিলাক গৈ থাকে ডেইলি গৈ থকা প্লেচবিলাকলৈ যায় তো এনেকুৱা যোনবিলাক ভিতৰুৱা অঞ্চলৰ প্লেচবিলাক আছে সকলোবোৰ মোৰ চেনেলত মই আনবক্সিং কৰি আনবক্সিং মানে কি দেখাওঁ আপোনালোকৰ সৈতে তো যদি আপোনালোকে পোনপ্ৰথমবাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব তো এতিয়া মই আছোঁ চাপানালাত আৰু মই লগৰ মানে ভাইটি এটাৰ লগত আহিছোঁ আৰু এতিয়া ইমান মানুহ নাইকিয়া আচলতে মোৰ ঘৰৰ পৰা আহিব কিয় নিদিয়ে তাত বহুত পানী বাঢ়িছে আপোনালোকে পানী আৱাজ যদি শুনি আছে বহুত বেছি পানী বাঢ়িছে তাত এতিয়া বৰষুণৰ বতৰ হোৱাৰ কাৰণে আৰু এতিয়া এনেই এই যোনটো প্লেচ এই প্লেচটো মানুহে ভৰি থাকে মানুহে আপোনাৰ এনি টাইম আপুনি বছৰ যোনটো সময়তে আহক প্লেচত মানুহ ভৰি থাকে কিন্তু এতিয়া বহুতো মানুহ বহুত বেছি কম মানুহ নাইকিয়া বুলি ক'ব পাৰি জাষ্ট 2-এজন ল'ৰা আছে হয়তো সেইকাৰণে মানে অকলশৰীয়াকৈ আহিবলৈ অলপ মানে প্লেচটো বেয়াও হয় তো আপোনালোকে যদি পাৰে প্ৰায় এটা দল বান্ধি পেলাই এনেকৈ টিম টাইপত আহিব আৰু যোনবিলাক ধৰক এনে বছৰ কোনটো সৰস্বতী পূজাৰ সময়ত এখন মেলা হয় বা যোনবিলাক 1 জানুৱাৰী 30 ডিচেম্বৰ 31 এনেকুৱা দিনবিলাকত আপোনালোকে আহিলে বেছি ভাল হয় তেতিয়া আমি আগলৈ গৈ আছোঁ আগলৈ গৈ পেলাই কিছুমান জেগা দেখাবলৈ চাওক কি ধুনীয়া কিমান ওখ পাহাৰ আছে পানী আৱাজটো বহুত বেছি এতিয়া পানী হৈ আছে তো আমি এতিয়া তললৈ গৈ আছোঁ আচলতে পানীত নামিম অকণমান কিন্তু যেতিয়া ধৰা হেৰি প্লেচটো হয় সেইটো কি কয় যেতিয়া ধৰা এইবিলাক মেলা চেলাবিলাক হয় তেতিয়া আহিলে এই ধৰা পানীটো কম থাকে আৰু লগতে ওপৰলৈ যাব পাৰি তেতিয়া ন তেতিয়া ধৰা ওপৰলৈ কৰিবলৈ যাব নোৱাৰে এতিয়া মেইন যোনটো ৱাটাৰফলটো সেইটো দেখাব পাৰিলে বেছি ভাল আছিলে পানীটো তামাম পানী হয় এতিয়া অঁ গা ধুইটো গুলি লাগিব
মোবাইলটো নপৰিব বা তো মই বহি থকা জেগাৰ পৰা ভিউ চাওক না কি মজা ভিউ হয় তো ইয়াত মই বহি আছোঁ সকলোৰ ইয়াত মই বহি আছোঁ আৰু এইফালে বেক চাইড আছে আচলতে মানে আমি সিফালে যাম বুলি ভাবিছিলোঁ এই যোনটো ৰাস্তাটো এইফালে আমি পাৰ হৈ আহিছোঁ তো এইফালেদি এই কণৰ পৰা আমি শিলে পাৰ হৈ আহিছোঁ আহি পেলাই পৰিলোঁ সিটো মোবাইল পৰিলে তাৰপিছত আমি যাম বুলি ভাবিছিলোঁ সিটো পাৰলৈকে কিন্তু এইকণ জেগা অলপ দ আছে দেখা দেখুৱাই তো সেইকাৰণে নাযাওঁ আৰু মানে এতিয়া কাৰেণ্টটো বহুত বেছি মানে ফুটটো বহুত বেছি হৈ আছে ফুটটো কিয় বেছি হৈ আছে মানে যোনটো হেৰি ধৰক এতিয়া বাৰিষা ছিজন হয় বাৰিষা ছিজনৰ কাৰণে পাহাৰত বহুত বেছি পানী ৰৈ আছে আৰু সেইকাৰণে ফুট বহুত বেছি পৰিমাণে হৈ আছে ফুট এটাৰ কাৰণে আমি এইখিনি যদি যাওঁ আৰু এই যোনটো কাৰেণ্টটো দেখিছে আপুনি লৈ যাব মানে মোক এইখিনিতে লৈ যাব লৈছিলে মই ভৰিত কিবা লাগিছে মাছ লাগিছে নেকি ভৰিত মাছ লাগিছে নেকি তাতে মানে কিহে টিলিঙা বজাই আছে শুনি পা আহিছোঁ আপেন খুলি দিয়া মই তেয়ালো বাইকত যাওঁতে শুকাই যাব তো মানে সিফালে যদি যাওঁ এইখিনি মানে কাৰেণ্টটো বহুত বেছি ফুট আছে আমি আগলৈ গ'লোঁ আমালৈ এতিয়া 9 কিলোমান আছে সিফালে এই যোনটো ৰাস্তাটো যদি ওপৰলৈ যাবলৈ পাৰি কিন্তু যোৱাবাৰ মই ওপৰলৈ গৈছিলোঁ কিন্তু এতিয়া যোনটো ফুট সেই ফুটটোৰ কাৰণে মই ওপৰলৈ যোৱা নাই কাৰণ ইয়াত যদি পৰোঁ ৰখিব নোৱাৰোঁ সাঁতুৰিবতো নাজানো সাঁতুৰিব বাৰু ইমান দও নাইকিয়া কিন্তু কিছুমান যে এনেকুৱা যে শিলত ভৰি চৰি ফচি যাব পাৰে বেছি দুখকৈ দুখ পাব পাৰোঁ সেইকাৰণে যোৱা নাই আৰু এনেই নিয়মমতে এইটো অলপ গৰম দিনত আহিব লাগে যোনটো বাৰিষা ছিজনটো হয় বাৰিষা নাথাকোঁতে আহিব লাগে আৰু এতিয়া মোৰ মোবাইলটো পৰিলে অৱস্থা বেয়া হৈ যাব সেইটো কেমেৰা পৰি গ'ল তো যদি বাৰিষা নহওঁতে আহিব লাগে তেতিয়া বেছি ভাল আৰু আগলৈ গ'লে সেইফালে তাত ধৰক সেইবিলাক আছে এইটো কিবা মানে ঘাট এটা আছে ঘাটটোত আমি আগতে এনেকৈ খানা খাব আহিলে এইফালেদি গৈ পেলাই তাত এই আগত খানা খাব পাৰি কিন্তু এইবাৰ আৰু এইবিলাক যে প্লেচ দেখিছে আপোনালোকে এয়া যে প্লেচবিলাক যোনবিলাক কাষে মই দেখাই দি আছোঁ যোনবিলাক কাষে প্লেচ দেখিছে এইবিলাক এটাও খালী নাথাকে আপোনালোকে এটা জেগাও আপোনালোকে ল'ব নোৱাৰে যদি আপুনি 8টা 7টা বাজিতে নাহিলে 10টা বাজি যদি আপুনি খানা খাব আহে এটা প্লেচো আপোনালোকে ল'ব নোৱাৰে মানে চব মানুহ ফুল হৈ থাকে আৰু নিয়মমতে এই ৱাটাৰফলটোৱে যদি পানীখিনি যোনখিনি আহি আছে জলপ্ৰপাতটো আছে সেই ওপৰত এইফালে চাব গ'লে এই ওপৰত জলপ্ৰপাতটো আছে কিন্তু তালৈ এতিয়া যাব নোৱাৰি তেতিয়া আমি যাওঁ কোনো ফেব্ৰুৱাৰীত যাওঁ যেতিয়া বাৰিষা ছিজন নহয় টিলিঙাটো ক'ত বজাই আছে টিলিঙা বজাই থকা নাই টিলিঙা পাহাৰটো টিলিঙা বজাই আছে নে পানী আৱাজ এইটো মই এইকণত আৱাজ দি থকা নাপাই আছোঁ কাৰেণ্টৰ আৱাজটো হ'ব পাৰে অঁ এনেই আপোনাৰ যোনটো ধৰক সেই ওপৰ জলপ্ৰপাতলৈ আমি ফেব্ৰুৱাৰী মানত যাওঁ আৰু বহুত ওপৰত হয় প্ৰায় ইয়াৰ পৰা 1.5 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে তাত যাব লাগে কিন্তু এতিয়া এটা কাৰণে যাব নোৱাৰিছোঁ এতিয়া কোনো মানুহ নাই ইয়াত খালি 4-5টা ল'ৰা আছে এইফালে কোনো নাই চব খালী আৰু আমাৰ আহি পেলাই অলপ ভয় টাইপত লাগিছে তো যদি এনেই ফেব্ৰুৱাৰী মাহত আহিলে তেতিয়া মানুহ থাকে 1 জানুৱাৰী 31 তাৰপিছতে জানুৱাৰী তাৰপিছতে ধৰক কি সৰস্বতী পূজাৰ পিছত তেতিয়া আহিলে কি হয় তেতিয়া ধৰক ওপৰলৈ যাব পাৰে এটা মানুহৰ সাহসতে ইটো মানুহ গৈ থাকে তো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে কিন্তু এতিয়া বহুত বেছি পৰিমাণে ভয় লাগি আছে আহিছোঁ যদিও আৰু সেইকাৰণে তালৈতো কোনো কণ্ডিশ্যন যাব নোৱাৰে কাৰণ এতিয়া হাতী থাকে হাতী আপোনাৰ যদি যাওঁ ক'ৰবাত কিবা হাতী থাকিব পাৰে সেইকাৰণে নাযাওঁ মই আকৌ এবাৰ আহিম ইয়াত গোটেই ৱাটাৰফলটো দেখুৱাই দিবলৈ চেষ্টা কৰোঁ তো এতিয়া আজি এইখিনিকে চাওক আৰু ফাৰ্ষ্ট ব্লগ হয় এইটো কেনেকুৱা পাইছে ব্লগটো মোক কমেণ্টত জনাব এতিয়া মই একদম পূৰা মেইন জেগাটোত বহিব আহি যোৱা নহ'লে তো মই আছোঁ মেইন একদম পানীত আৰু এইফালে হ'লোঁ মই পানীলৈকে আধালৈকে আছোঁ কাপোৰ বাইকত যাওঁতে শুকাই যাব কোনো প্ৰব্লেম নাই এইবিলাক জেগা আপুনি আগতে যেতিয়া আহিব খালী নাপায় চব ফুল হৈ থাকিব মানে পানীত নাথাকে পানীৰ মাজতো খাইলে ওলাই থাকে সেইবিলাকো ল'ব লাগে খানা খাই কিন্তু এতিয়া আপুনি খালী পাব এতিয়া আমি পানীৰ পৰা উঠি গুচি আহিলোঁ কাৰণ বেছিভাগ যদি আমি থাকোঁ বা বেছিভাগ ভিজি থাকোঁ জ্বৰ হোৱা চান্স থাকে অলপ তাতে কৰোণা হৈ আছে সেইকাৰণে আমি বেছিতে নিদিলোঁ কিন্তু মোৰ গোটেই কাপোৰ চাপোৰ তিতি গ'ল ই অলপ নিদিলে তাৰ ভয় লাগি আছিলে আৰু এতিয়া আমি সিফালে অলপ যাম সিফালে অলপ দেখাই লওঁ এইফালে যোনটো পিকনিক প্লেচটো আছে পিকনিক প্লেচটো অলপ দেখাওঁ কাৰণ মানুহে এইখিনি জেগাত ডাইৰেক্ট আহি নাযায় এইফালে অলপ সোমাই যাবলৈ আমি অলপ সোমাই আছিলোঁ তাৰ আগলৈ যাবলৈ ভয় লাগে কিন্তু এইফালে এইটো এটা প্ৰেক্ষাগৃহ টাইপ আছে আৰু সেই মেইন পিকনিক প্লেচটো মেইন মেলাখন ইয়াত হয় ইয়াত মানে ইয়াত হয় তাত হয় তালৈকে যাওঁ আমি এতিয়া এই ঘাটটোত আছোঁ যোনটো ঘাটৰ কথা আপোনাক কৈ আছিলোঁ ঘাটটোতো অলপ মানে ভৰিখন ধুই লওঁ তলত গৈ আৰু ঘাটটোতো বহুত বেছি ইয়াৰ আগৰবাৰ যেতিয়া আমি খানা খাব আহিছিলোঁ মাহঁতৰ সৈতে আহিছিলোঁ মাহঁত তেনেকৈ খুৰীহঁতৰ সৈতে আহিছিলোঁ তো আমি এইখন জেগাত খাইছিলোঁ এই ঘাটটোৰ পৰা কাৰণ ইয়াৰ পৰাই পানী নিয়ে যেতিয়া আপোনাৰ খানাটো খাবলৈ আহে বা আপুনি যেতিয়া পিকনিক খাবলৈ আহে পানী ইয়াত আপুনি তাৰপৰা কিমান পানী কিনি খুব বেছি 10-25 লিটাৰ আপুনি লৈ আহিব কিন্তু আপুনি যেতিয়া 10-15টা মানুহ আহিব সেই 25 লিটাৰ পানীয়ে খাবলৈ পানীটো হয় কিন্তু যোনবিলাক ভাত চাত বনাবৰ কাৰণে পানী নহয় আৰু সেই পানীটো নোহোৱাৰ কাৰণে ইয়াৰ পৰাই পানী আহে আৰু বহুত চাফা পানী হয় ইমান লেতেৰা পানী আপোনালোকে পানীখিনি চাব পাৰে মই এতিয়া ভূখন ধুই লওঁ
আৰু পানীটো গৈ থাকে কাৰণে কোনোধৰণৰ লেতেৰা যদি থাকেও উঠি পেলাই গুচি যায় ইয়াৰ পৰাই মানুহে খোৱা পানী ইয়াৰ পৰাই ইউজ কৰে আৰু ভাত চাত বনাবৰ কাৰণে ইয়াৰ পৰা ইউজ কৰে তো এতিয়া আমি চাপানালাৰ পৰা ওলাই দিম আৰু বেছি টাইম নকৰোঁ ইয়াত কাৰণ মানে কোনো নাইকিয়া ইয়াত সেইকাৰণে বেছি টাইমো নকৰোঁ আমি গৈ থাকিম ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আচলতে মই বেছি বুলি নহয় আচলতে মই ব্লগাৰ নহয় তো সেইকাৰণে আৰু এইটো ফাৰ্ষ্ট ব্লগ আছিলে এনেকুৱা টাইপৰ য'ত মই ঘৰৰ পৰা প্লেন কৰি আছিলোঁ যে ব্লগ বনাম বুলি তো কেনেকুৱা হৈছে ভিডিঅ'টো নিশ্চয় জনাব আৰু এইটো চেনেলত এতিয়াৰ পৰা আপোনালোকে ব্লগেই পাই থাকিব এনেকুৱা টাইপৰ যোনবিলাক ধৰক ভাল ভাল জেগা আছে সেইবিলাক দেখাম আপোনালোকৰ ওচৰত যদি এনেকুৱা জেগা আছে আপোনালোকে জনাব আৰু এতিয়া মই আহি গ'লোঁ তাকো নমাই লগৰটোকো থৈ আহিলোঁ তাকো নমাইলে এতিয়া মই গৈ আছোঁ ঘৰলৈ কিন্তু এই ৰাস্তাটো মই বামুণী যায় বুলি শুনা পাইছোঁ কিন্তু মই ভালকৈ চিনি নাপাওঁ আৰু এতিয়া মই ঘৰলৈ যাব লৈছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা হ'ল জনাব যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলো বন্ধুনে আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই মানে চেনেলটো নতুন হয় ন তো তেতিয়া মই ভিডিঅ' দিব লোৱা নাছিলোঁ এতিয়া মই ফাৰ্ষ্ট আকৌ ভিডিঅ' দিম এতিয়াৰ পৰা তো যদি চেনেলটো আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো সম্পূৰ্ণ হিচাপে আপোনাক সকলোকে ধন্যবাদ আগৰ সিটো চেনেলৰ ডাইলগ ইয়াত আহি গৈছে তো এতিয়া মই ক'লৈ যাওঁ বাই বাই পুনৰ লগ পাম পৰহিলৈ আমি যাম তেতিয়া চামগুৰি পেৰাডাইজ লেক যাম মানে অৰ্থাৎ চামগুৰি যিটো নীলাপানী আছে সেই নীলাপানী যাম আমি পৰহিলৈ আৰু তেতিয়া আমি পুনৰবাৰ আকৌ এইটো চেনেলত লগ পাম তেতিয়ালৈকে বাই বাই